হেল্ল' গুৱাহাটী এণ্ড নমস্কাৰ অসম মই মৃদুল দিচাঙে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দিচাং স্পেচিয়েললৈ। আজি লৈ আহিছোঁ ঈশ্বৰ ছবিখনৰ গান ৰেকৰ্ডিঙৰ কিছু দৃশ্য। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হিমালয় থাকিমে কেলগে আমি মৰমৰ বুকুত লৈ। গানটো ৰেকৰ্ডিং কৰা হৈছে ৰাজগড়ৰ মায়া ষ্টুডিঅ'ত আৰু আজি গানটোত কণ্ঠনি কৰাইছে আমাৰ ঈশ্বৰ ছবিখনত অভিনয় কৰা দীনেশ দাস দাই। দীনেশ দাই অভিনয় কৰাৰ লগতেই এজন খুব সুন্দৰ গায়কো। তাৰোপৰি তেওঁৰ ইচ্ছা বা আগ্ৰহ শক্তি খুবেই প্ৰবল। তেওঁ আচলতে যিকোনো কামেই কৰিবলৈ পালে খুবেই ভাল পায়। আচলতে তেওঁ সাংস্কৃতিক জগতখনক লৈ খুবেই আগ্ৰহণুৱা। ঈশ্বৰ ছবিখনৰ দীনেশ দাই খুব সুন্দৰ অভিনয় কৰিছে, লগতেই এই গীতটোত তেওঁ নিজেই কণ্ঠদানো কৰিছে। আজি আপোনাৰ গানটো গাই কেনেকুৱা লাগিলে? গানটো গাই বহুত ভাল লাগিল। ঈশ্বৰ চিনেমাখনৰ যিটো ধুনীয়া গান মোক গাব দিছে ৰুবুল দাসে, আমাৰ যুৱ প্ৰজন্মৰ ডাইৰেক্টৰ। গানটো তেওঁ গাব দিলে মোক। মই ধুনীয়াকৈ গাই আছোঁ। এতিয়া ৰেকৰ্ডিং শেষ হোৱা নাই আৰু এটা মানে অন্তৰা এটা গাব আছে। তাৰপিছত গানটো বৰ বঢ়িয়া হৈছে। অকণমান গুণগুণাই দিয়কচোন। খাই আছোঁ। আজি ৰঙৰে মেলা খেলো আহা নবৌ দাদা, নবৌৱে লগাই ৰং কৰিলে মোক জুৰুলা। দীনেশ দাৰ লগত আজি গানটো গাইছে প্ৰিন্স হিতেশ দাই। প্ৰিন্স হিতেশ দাৰ কণ্ঠও খুব সুন্দৰ। ইতিমধ্যে আপোনালোকে মোৰ আগৰটো ভিডিঅ'ত প্ৰিন্স দাৰ গান শুনিছে। আজিনো গান গাই কেনেকুৱা লাগিল দীনেশ দাৰ সেই বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। আপোনাৰ গানখিনি গোৱাৰ সময়ত আপোনাৰ ভাৱনাটো কেনেকুৱা হৈছিলে? যেন মই সঁচাকৈ যিখন অভিনয় কৰিছোঁ, মোৰ মানে লিপছত এইটো দিব গানটো মানে আমাৰ ফেমিলিটোৰ এটা হেৰি গানটো মানে এটা ফেমিলিটোৰ লগত আমাৰ গানটোৰ লগত মানে টাচ আছে। গোটেইকেইজন ওলাব, ময়ো ওলাম। গানটো গাই ভাল লাগিছে। নিজক নিজে সেইটোত মই অভিনয়ো কৰিম, গতিকে ক'ব লগা মোৰ নাই। বহুত মানে মই ছেটিছফাই। বহুত কষ্ট কৰিছোঁ আজি, বহুত কষ্ট হৈছে। এই কাট এই ৰুবুল দাসেতো মানে কাট কয়, কিন্তু আজি মোৰ ষ্টুডিঅ'ত যিটো গান ৰেকৰ্ডিং কৰি আছোঁ, বৰপেটীয়া মানুহ নাই, অকণমান গানত যোনটো অকণমান হেৰি হয়, তথাপিও মই হেৰি কৰা নাই, হাৰি যোৱা নাই। মই ধুনীয়াকৈ লৈ আছোঁ। আপুনি এই ফিল্মখনত গানটো গাই আৰু এক্টিং কৰি কিমান আশাবাদী? বহুত আশাবাদী। এইখন চিনেমা বহুত হিট হ'ব বুলি মই ভাবোঁ। যিহেতুকে মোৰ লগত বহুত ধৰক মোলৈ নহয়, আমাৰ ভাল তাৰকা আছে। ডিৰেকশ্যন ভাল। ৰুবুল দাসৰ ডিৰেকশ্যন যিটো দিছে আমাৰ বহুত ধুনীয়া দিছে ডিৰেকশ্যন। আমি ফ'ল' কৰিছোঁ। সন্তোষ শৰ্মাৰ লগত মোৰ বহুতখিনি হেৰি হৈ গৈছে, মাৰপিট মানে একশ্যন ডিৰেক্টৰে বুজাই দিছে। সেই হিচাপে আমি ফাইট কৰিছোঁ। তেওঁ পুলিচ অফিচাৰ, মই পুলিচ অফিচাৰ। মোৰ ফেমিলি মানে তেওঁ অলপ নিগেটিভ ৰোল, মোৰ পজিটিভ ৰোল। মোৰ ফেমিলি ধ্বংস কৰি দিয়ে। সেই লৈ এইটো ফ্লেশ্ববেকত মোৰ গানটো আহিব। গতিকে মই আশাবাদী বহুত ভাল হ'ব, ৰাইজে হয়তো আদৰি ল'ব। প্ৰথমতে হয়তো নল'ব পাৰে, যেতিয়া দেখিব চিনেমাখন তাৰপিছত হয়তো আদৰি ল'ব। ইতিমধ্যে আজি গানৰ ৰেকৰ্ডিং ইমানতে সমাপ্ত কৰিম। আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।